আমাৰ জীৱনত যদি কিবা সকলোতকৈ সুন্দৰ বস্তু আছে তেন্তে সেইটো হৈছে সম্বন্ধ। এই সম্বন্ধবোৰৰ ভিতৰত আটাইতকৈ সুন্দৰ সম্বন্ধটোৱেই হৈছে প্ৰেম, যিটো সম্বন্ধই দুগৰাকী ব্যক্তিক এক কৰে। প্ৰেম হৈছে এক প্ৰকাৰৰ অনুভৱ, যিটো অনুভৱ কিজানি কেতিয়াও শেষ নহয়। কিন্তু দুগৰাকী প্ৰেমৰ সম্বন্ধ থকা ব্যক্তি যে চিৰদিনৰ কাৰণে একেলগে হৈ থাকিব এনে কোনো কথা নাথাকে। প্ৰেমৰ মাজত হোৱা বিশ্বাসঘাতকতা অথবা ব্ৰেকআপ হোৱাৰ বহু কাহিনীয়ে হয়তো আপুনি শুনিছে, য'ত দুগৰাকী ব্যক্তিয়ে ইজনে সিজনক বহুত ভাল পায়, তথাপি কিবা কাৰণবশতঃ দুগৰাকী ব্যক্তি বেলেগ হৈ পৰে। যেতিয়া এটা কাপুলৰ মাজত ব্ৰেকআপ হয়, তেতিয়া বহু ক্ষেত্ৰত বহুতো লোকৰ আত্মহত্যা কৰা পৰ্যন্ত পৰিলক্ষিত হয়। ইয়াৰ কাৰণ হৈছে হতাশা। সেয়েহে ব্ৰেকআপ হোৱাৰ পাছত জীৱনটো ৰিষ্টাৰ্ট কৰাটো বহু প্ৰয়োজন হৈ পৰে। এই ক্ষেত্ৰত কিছু লোক সফল হয়, কিন্তু বহুতো লোকৰে নিজৰ জীৱনটো পুনৰ আৰম্ভ কৰাত সফল নহয়। সেয়েহে আজি এই ভিডিঅ'টোৰ জৰিয়তে ব্ৰেকআপৰ পিছত কিদৰে নিজৰ জীৱনটো পুনৰ আৰম্ভ কৰিব পৰা যায় তাৰে কেইটামান উপায় আপোনালোকৰ আগত বিশ্লেষণ কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ধ্যান সহকাৰে অন্তলৈকে চাব। আপোনাৰ যে ব্ৰেকআপ হৈছে এই সত্যটো আপুনি স্বীকাৰ কৰক। পোনপ্ৰথমে আপুনি এই কথাটো স্বীকাৰ কৰি লওক যে আপুনি এতিয়া আপোনাৰ লাভ পাৰ্টনাৰৰ পৰা দূৰত আহিলে। হয়তো আপোনাক বিশ্বাসঘাতকতা কৰিছে অথবা পৰিস্থিতিয়ে বাধ্য কৰাৰ কাৰণেই আঁতৰি গৈছে। কাৰণ যিয়েই নহওক, আপুনি কেৱল এই কথাটো মানি লওক যে আপোনালোক দুজন এতিয়া আৰু একেলগে হৈ থাকিব নোৱাৰে আৰু মিছা আশা কৰাৰ পৰা বিৰত থাকক। কাৰণ আপুনি যেতিয়ালৈকে আপোনাৰ স্পেচিয়েলজন ঘূৰি আহিব বুলি মিছা আশাত বন্দী হৈ থাকে, তেতিয়ালৈকে আপুনি সম্পূৰ্ণভাৱে আগবাঢ়িব নোৱাৰে আৰু আগৰ ৰিলেশ্যনটোৰ বেদনাৰ পৰা মুক্ত হ'ব নোৱাৰে। ইয়াৰ কাৰণে আপুনি আপোনাৰ এক্সক ছ'চিয়েল মিডিয়াৰ পৰা আনফ্ৰেণ্ড অথবা আনফল' কৰি দিয়ক। কাৰণ যেতিয়ালৈকে আপুনি ইনডাইৰেক্টলি হ'লেও এক্সৰ লগত কণ্টেক্টত থাকিব, তেতিয়ালৈকে পুৰণি ৰিলেশ্যনটোৰ পৰা আপুনি নিজকে বাহিৰ কৰিব নোৱাৰে। আপোনাৰ আৱেগক কেতিয়াও দমন নকৰিব। আপুনি যিকোনো এটা বিচাৰধাৰা অথবা ভাৱনাক যিমানেই মনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰিব, সিমান শক্তিৰেই সেই ভাৱনাই আপোনাৰ মনত ওলোটাই বেছিকৈ সোপনিহে পুতিব, যাৰ ফলত আপুনি মানসিকভাৱে বহু কষ্টত ভুগিব পাৰে। সেয়েহে আপোনাৰ যদি কান্দিবৰ মন গৈছে তেন্তে কান্দি দিয়ক। নিজৰ ভাৱনাবোৰ কোনোবা আত্মীয়ৰ লগত শ্বেয়াৰ কৰক। পৰ্যাপ্ত সময় পাৰ হোৱাৰ পিছত আপোনাৰ অৱচেতন ৰিপ্ৰগ্ৰেম হ'ব, যাৰ ফলত আপোনাৰ মনলৈ নতুন বিচাৰ তথা শক্তি ঘূৰি আহিব। নতুন অভ্যাস গঢ়ক আৰু নিজৰ কেৰিয়াৰৰ ওপৰত ফ'কাছ দিয়ক। যদি আপোনাৰ ব্ৰেকআপ হোৱাৰ বেদনাৰে সময়বোৰ অতিবাহিত হৈ আছে, তেন্তে নতুন অভ্যাস কৰিবলৈ চেষ্টা কৰক আৰু লগতে নিজকে ব্যস্ত ৰাখক। যিখিনি সময় আপুনি এক্স লাভাৰৰ লগত ফোনত কথা পাতি পাৰ কৰিছিলে, সেই সময়খিনি নতুন ক্ৰিয়েটিভ কামত খৰচ কৰিব। প্ৰেমৰ গছজোপা কটাত আপুনি ধ্যান দিয়াৰ পৰিৱৰ্তে কেৰিয়াৰৰ গছজোপা বঢ়োৱাত ধ্যান দিয়ক। ইয়াৰ ফলত আপোনাৰ কষ্টদায়ক ভাৱনাবোৰ কমপ্লিটলি ইতিবাচক কামলৈ পৰিৱৰ্তন হ'ব, যাৰ ফলত আপোনাৰ অনাগত ভৱিষ্যত ভাল হোৱাত সহায় হ'ব। নিজৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে সময় কটাওক। আপুনি এইটো কথা মনত ৰাখিব যে আপোনাৰ বেয়া দিনত আপোনাৰ বন্ধু বান্ধৱী আৰু নিজৰ পৰিয়ালটো আপোনাৰ কাৰণে সকলোতকৈ সহায়ক হৈ পৰে। আপোনাৰ পৰিয়াল তথা বন্ধু বান্ধৱীয়ে এখেত আঁতৰি যোৱাৰ পিছত আপোনাৰ পৰিয়ালেই আপোনাক কাষলৈ আগবাঢ়ি আহে। নতুন নতুন ঠাইলৈ ভ্ৰমণ কৰিবলৈ যাওক। যদি আপুনি নতুন ঠাই ভ্ৰমণ কৰি ভাল পায়, তেন্তে আপুনি নতুন ঠাইলৈ ফুৰিব যাওক। নতুন মানুহক লগ কৰক। নতুন ঠাইলৈ ফুৰিব গ'লে পুৰণি স্মৃতিবোৰৰ পৰা সকাহ পাবলৈ যথেষ্ট পৰিমাণে সহায়ক হয়। ভিডিঅ'ৰ অন্তত আপোনাক পুনৰ ক'ব খোজোঁ যে মানুহৰ জীৱনৰ সকলোতকৈ জৰুৰী পদক্ষেপটোৱেই হৈছে পৰিস্থিতিক স্বীকাৰ কৰাটো।
আৰু জীৱনত আগবঢ়াৰ উদ্যমতা থকাটো। আপোনাৰ ব্ৰেকআপ সম্পৰ্কে থকা ব্যক্তিগত মত কমেণ্ট যোগে আমাক জনাব পাৰে। লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰক যাতে ব্ৰেকআপৰ বেদনাত ভোগা বন্ধু-বান্ধৱীসকলে কিছু সকাহ পাব পাৰে। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।